গান গাবা কিবা কাৰ লগত আহিছা তুমি মায়াবী নিজক গাব পাৰিবা মায়াবী নিজক গাব পাৰিবা জুবিনৰ গাই দিয়া মায়াবী রাতের দেখা পাবো তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার কোনত তুমি আমি বৰপেটা ডিস্ট্রিক্ট হাউলিৰ আৰোহণ একাডেমি পৰা কেনেকুৱা লাগিছে ইয়াত সেই পৰিৱেশটো ধুনীয়া লাগিছে বহুত ধুনীয়া মানে চাৰিওপিনে পৰিৱেশটো বহুত ধুনীয়া লাগিছে আৰু নতুন প্ৰজন্মক আহ্বান কৰিছে যে ইয়াতে আহি কিনে পৰিৱেশটো যাতে আৰু চাই কিনে বহুত ভাল লাগিছে ইয়াতে আমি টিচাৰসকলে ইয়াতে আহিছোঁ ছাৰ বাইদেউসকলে ইয়াতে আহিছে বহুত ভাল লাগিছে যেতিয়া আমি ফুৰি চুৰি চাইছোঁ এতিয়া যাম তাতে যাই খানা খাম আৰু প্ৰাকৃতিক সৌন্দৰ্য কেনেকুৱা পাইছা ভাল পাইছোঁ কি দেখিছা ইয়াতে চাইছোঁ ঝৰ্ণা পানী কেনেকুৱা সেইটো চাইছোঁ আৰু পাহাৰ গছ গছনি এইবিলাক চাইছোঁ আমি বহুত ভাল লাগিছে বহুত পৰিষ্কাৰ হয় বহুত পৰিষ্কাৰ নমস্কাৰ আমি বৰপেটা ডিষ্ট্ৰিক্টৰ আৰোহণ একাডেমি হাউলিৰ পৰা আহিছোঁ আমি ইয়াত পিকনিকলৈ আহিছোঁ এইটো আমাৰ শিক্ষামূলক ভ্ৰমণ হয় আহি খুব ভাল লাগিছে ইয়াৰ মনোৰম দৃশ্য প্ৰাকৃতিক শোভা গছ গছনি আমি ইয়াৰ পৰা বহুত কিবা কিবি জানিব পাৰিছোঁ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ আমি কেনেকৈ ৰক্ষা কৰিব লাগে আৰু ই আমাৰ বাবে কেনেকুৱা উপযোগী হয় নে নহয় এইবিলাক আমি ইয়াৰ পৰা শিকিব পাৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ পৰা বহুত কিবা কিবি জানিব পাৰিছে আমি কেনেকৈ গছ ৰোপণ কৰিব লাগে নে নাই গছ ৰোৱা ঠাইখিনি আমাৰ কেনেকুৱা ধৰণৰ নিৰ্জন থাকে আৰু পৰিষ্কাৰ থাকে ইয়াৰ বায়ু বাতাবৰণ কিমান ভাল থাকে এইখিনি আমাৰ শিক্ষাৰ্থীসকলে জানিব পাৰিছে আৰু মই ভাবোঁ আমি ইয়াক ৰক্ষা কৰা উচিত আমি ইয়াক এনেকুৱা পৰিৱেশ আৰু ৰক্ষা কৰাৰ কাৰণে সহযোগিতা কৰা উচিত আহ্বান জনাম আমি যাতে সকলোৱে এনেকুৱা পৰিৱেশ ধৰি ৰাখিব পাৰোঁ তাৰ বাবে ট্ৰাই কৰোঁ আমি চেষ্টা কৰোঁ আৰু ডাষ্টবিন ব্যৱহাৰ কৰোঁ এনেকুৱা আমি আমাৰ ঠাইতো গছ গছনি ৰোপণ কৰোঁ গোটেইখিনি একদম সুন্দৰ পৰিৱেশ পাহাৰৰ মাজত ইমান সৰু সৰু কণ ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ এনজয় কৰিছে খুবেই ভাল লাগিছে প্ৰাকৃতিক সৌন্দৰ্যটো আপোনাৰ ক'ব নোৱাৰে একদম ইমান ধুনীয়া যে নেচাৰেল এটা বস্তু আমিতো সদায় মানে জনজাততে থাকোঁ ইয়াত আহি ইমান এটা সুন্দৰ পৰিৱেশ পাইছোঁ ইটো পৰিৱেশ আমি কৰিব নোৱাৰোঁ ক'ৰ পৰা আহিছে আমি গুৱাহাটী আহিছোঁ খুবেই চাফ চিকুণ আছিল খুব চাফ চিকুণ পৰিষ্কাৰ কৰি ৰাখিছে আৰু কমিটিৰ মানুহ যিখিনি দেখিছোঁ তেওঁলোকৰো ব্যৱহাৰ আচাৰ ব্যৱহাৰ খুব ভাল লাগিছে মানে আপোনাক
খুব মানে সুন্দর পরিবেশ আর না এই মছলপুৰ PD অফিচ DRDA বাক্সা মছলপুৰৰ পৰা আহিছোঁ আমি মানে ভূটান চকী আমি আচলতে প্ৰতি বছৰে অফিচৰ ফালৰ পৰা এটা পিকনিক উদযাপন কৰোঁ বছৰৰ শেষ দিনত আজি বছৰটোৰ লাষ্ট ডে তো আমি ভূটান চকী আমাৰ ওচৰৰে ইমান ধুনীয়া মানে সৌন্দৰ্য জেগা ইয়াত মানে বহুখিনি মানুহ ইয়াতে লগ পোৱা যায় এটা মানে মানুহবিলাকৰ মাজত এটা ভাল ঐক্যতাবাদ আছে আৰু গোটেই মানুহখিনি লগ হৈ এটা মানে বনভোজৰ আয়োজন কৰোঁ আমি প্ৰতি বছৰে ইয়াতে তো আমি আজি অফিচৰ ফালৰ পৰা আহিছোঁ আৰু বিভিন্ন বন্ধু বৰ্গ চিনিয়ৰ জুনিয়ৰ বহুত আমি বন্ধু লগ পাইছোঁ ইয়াতে ভাল লাগিছে প্ৰকৃতিৰ এটা মানে ধুনীয়া সুন্দৰ সৌন্দৰ্য ইয়াতে বিৰাজমান ইয়াতে নিজৰা বৈ আছে পানীৰ হেৰি মানে ভাল এটা পৰিৱেশ আৰু ইয়াত আহি উপভোগ কৰক সকলোৱে দিনটো মানে ভালদৰে এটা সেই কৰক মানুহটো কৰ্মব্যস্ততা চব মানে কৰ্মব্যস্ততাৰ মাজতে থাকে সদায় কৰ্মৰে মাজতে দিন অতিবাহিত কৰে তাৰে মাজত এটা দিন অন্তত বছৰত আহি পেলাই ইয়াতে উদযাপন কৰিলে মনটো এটা মানে শান্তিপূৰ্ণ হয় আৰু মানে এটা যিটো আমাৰ মানে কি কয় ৰিফ্ৰেছমেণ্ট এটা ভাল ৰিফ্ৰেছমেণ্ট পোৱা যায় মানে ভূটান চকী আমাৰ ইমান ধুনীয়া BTCৰ এটা মানে ভাল এটা স্কোপ টুৰিজিমৰ এটা ভাল হেৰি আৰু দেখা পাইছোঁ আমি আজি বহু বছৰ আগতে ইয়াত আহিছিলোঁ আজি এতিয়া আহি ইয়াত দেখিছোঁ ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি হৈছে ইয়াতে আমাৰ মানে লোৱাৰ আছামৰ ভিতৰত এইটো ইয়াতে মানে ডেভেলপমেণ্ট কৰিব লগা বহুত আছে চৰকাৰে বহুখিনি কৰিছে পদক্ষেপ ভাল লাগিছে আমাৰ আৰু আগন্তুক দিনত আৰু ইয়াতকৈও সৌন্দৰ্যময় হৈ পৰিব এই ঠাই তাৰে আশাৰে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ চবকে গুৱাহাটীৰ পৰা আহিছোঁ ইয়াতে আমি আহিছোঁ ভূটান চকীত আহিছোঁ ভালে লাগিছে ইয়াতে আহি পিকনিকে বেলেগটো একো নাই চাৰিওফালে নদী চদী দেখিছোঁ শিলত গৈছোঁ পানী মানে ফটো চটো উঠিছোঁ আৰু পাহাৰ চাহাৰটো দেখিছোঁৱে বহুত ভাল লাগিছে যোৱা দুদিনটো বতৰ বেয়া আছিল আজি বতৰ ভাল এয়া চবে মানে পিকনিক চিকনিক কৰিছে ফূৰ্তি কৰিছে এতিয়া নতুন বছৰটো ভাল হওক আৰু যোৱা বছৰটো মানে কি আৰু যেনেকুৱা পিকনিক চিকনিক কৰি যাতে লেতেৰা চেতেৰা কৰি থৈ নাযায় আৰু চাফ চিকুণ কৰি ৰাখে নেক্সট টাইম আৰু আমি আহিব পাৰোঁ সেইটোৱে আৰু সপৰিয়ালে আহিছোঁ বাচ্ছাৰ লগত লৈ আহিছোঁ খানা খোৱা নাই খামহে এতিয়া ইয়াত সঁচাকৈ ভাল লাগিছে গোটেইখিনি আমি ফূৰ্তি কৰিছোঁ বাচ্ছাৰো ইয়াত বহুত খেলিছে মন্দিৰ দেখিছোঁ পাহাৰ গোটেইখিনি ভাল লাগিছে এইটো ফাৰ্ষ্ট টাইম মই বৰপেটাৰ পৰা আহিছোঁ খুবেই ভাল লাগিছে আৰু নতুন এক্সপিৰিয়েঞ্চ জেগাটো পূৰা নিট এণ্ড ক্লিন হয় আৰু ইভেন বাচ্চাৰ কাৰণেও মানে পূৰা কমপ্লিটলি হাইজিন হয় আৰু ইভেন ৱাশ্বৰুমবিলাকো মানে বহুত চাফা আৰু কি ক'লে বৰপেটা গান্ধীনগৰ বৰপেটা মেইন টাউনৰ পৰাই ভূটান চকী খুব ভাল আৰু এইফালে এটা হনুমান মন্দিৰো আছে তাতেও আমি গৈছিলোঁ খুব চাফা কিন্তু গৈ ভাল লাগিছে কৰিব লগা মানে কি আৰু নেচাৰটো এক্সপ্ল'ৰ কৰিব লগা আছে পানীবোৰৰ কাৰণে পানীটো এক্সপ্ল'ৰ কৰিব লগা আছে এক্টিভিটিজবিলাকো আছে ভিতৰত চ' ভাল লাগিছে ইভেন বাচ্চাবিলাকৰ কাৰণে খেলিবৰ কাৰণে সেইফালে পাৰ্কো দিয়া গৈছে চ' ভাল হয়